25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰ'টেম অধ্যক্ষৰ দায়িত্ব পালন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছে আৰু মই ভাবোঁ যে আজি বা অহাকালি ৰাজ্যপাল মহোদয়ৰ পৰাও অধিসূচনা ওলাব আৰু আটাইতকৈ জ্যেষ্ঠ সদস্য হিচাপে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই এই বিধানসভাৰ অধিৱেশনৰ প্ৰ'টেম স্পীকাৰৰ দায়িত্ব পালন কৰিব। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আপোনালোক অৱগত যে আমাৰ NDAৰ ফালৰ পৰা আমি আমাৰ প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়াক আমি অধ্যক্ষৰ আসনখনৰ বাবে আমাৰ ফালৰ পৰা প্ৰাৰ্থী হিচাপে আগবঢ়াম।